এক্সিডেণ্ট এটা হ'ল। হে গাইজ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে খবৰ ভাল। বৰ্তমান আছোঁ পাপুমপাৰে অৰুণাচল প্ৰদেশত। চ' কালি ৰাতি অহা হ'ল বাৰু। তো কি হ'ল, কেনেকৈ আহিলোঁ, কি কথা, এইবোৰ পিছত কৈ থাকিম। চ' এতিয়া মই ক'ত আছোঁ তাত দেখাওঁ। এইপিনে আছে আমাৰ দাদাজন। এওঁ কালি টানি আজৰি লৈ আহিলে। এখেতে মোক কালি মানে টানি আজৰি লৈ আহিলে। কেলে টানি আজৰি নিছিলা? হা? किसके साथ बात कर रही हो? हे हे भगवान, কিবা এটা নো কমেণ্ট নে কি দেখুৱাবি? ৰাজীৱ গান্ধী ইউনিভাৰ্চিটি আৰু কি হ'ব দৈমুখৰ ফালে। তো এই দাদাজনে যি দেখুৱাই সেইটোকে আপোনালোককো দেখুৱাম। চ' চাই থাকিব ভিডিঅ'টো। A few minutes later. তো বাৰ্চ চাৰ্চ কৰি মেলি ল'লোঁ। এতিয়া এপাক বাহিৰত ফুৰি আহোঁগৈ, কি হয় দেখাই আছোঁ চব। চুব পাৰিমনে? সেইটো কি হ'ল, ইমান ভুকি আছে যে? হা? অঁ, দাঁতটো বেকা নেকি? কোনে দিছে আকৌ? মালিকৰ ঘৰ নেকি? মোলৈ ভয় কৰিছে। হা? তো এপাক বাহিৰৰ পৰিৱেশটো দেখুৱাইছোঁ আপোনালোকক। এইটো চ' এতিয়া এপাক এনেই ওলাই যাম বুলি ভাবিছোঁ। চাই লওঁ কি কৰোঁ। এতিয়া এনেই ইয়াতে এনেই খোজকাঢ়ি ফুৰিছোঁ। বাহ, এনেই বাৰু আহা কুকুৰকেইটা বৰ মৰম লগা দেই। এপাক এনেই পিট 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 পিটাই ওলাই আহিছোঁ। এজন আমাৰ ককাইদেউ। চ' এনেই এইপিনে চাব দেই কিমান ঢালান হয়। এইটো কেমেৰাত ধৰিব পৰা নাই, কিন্তু বহুত হেৰি হয়। এইপিনে ওখ আছে হয় নাই? এইপিনে এতিয়া ওপৰত উঠি যাম মই। এইপিনে ওপৰত ডাইৰেক্ট পাহাৰত যাব পাৰি ন? আচ্ছা, এইটো এইপিনে যায়। তো এই পাহাৰটোৰ নাম হেনো ৰণো। চ' কাৰ নামত দিছে এইটো নাজানো বাৰু। সেইটো ব'লা যাওঁ তললৈ, ৰ'দ দিছে। এনেকুৱা বহুত ভাল লাগিছে আৰু এইটো তোমাৰ এটা পাথৰ হয়, তোমাৰ আগৰ আচ্ছা। তো পাছত মানে দাদাই মানে ফুৰাব নিব, তো তাৰে অকণমান ভিডিঅ' ক্লিপ কৰিব লাগিব। চ' এতিয়ালৈ হ'ব। 1 hour later. ভাতটো বাৰু খোৱা হ'ল। এতিয়া গা পা ধুই কিনে ওলাই লওঁগৈ। গাটো ধুই ধুনীয়াকৈ ভাত চাত খাই কিনে ক'ৰবাত ওলাই যাওঁ। দাদাই ক'ৰবাত ফুৰাব নিব হেনো। A few minutes later. এক্সিডেণ্ট এটা হ'ল। এইপিনে ভাত আনোতে ভাতখিনি পেলাই দিলে। তো গাইজ ভাত পানী খাই মেলি ল'লোঁ। এতিয়া যাওঁ ফুৰিবলৈ। দাদাই ক'ত ক'ত ফুৰাই চাওঁ। তাৰপৰা আপোনালোককো দেখুৱাওঁ কি কি চাব পাৰোঁ আৰু চব।
তো দাদাই হেনো ফাৰ্ষ্ট ইউনিভাৰ্চিটিখন দেখুৱাব, তো ব'লক যাওঁ। এইপিনে ৰৈ আছে দাদা, তো ব'লা তোমাৰ জেপত ভৰাই লওঁ, তোমাৰ ইউনিভাৰ্চিটি। হা তোমাৰ জেপত ভৰাই লওঁ মোবাইলটো। ইউনিভাৰ্চিটি পালোহি। এইপিনে ভিডিঅ' এলাও আছে? কোনপিনে যাম ফাৰ্ষ্ট? এইপিনে বস্তুবোৰ ডিপাৰ্টমেণ্ট ৱাইজত আছে ন। এইটো এডুকেশ্যন ডিপাৰ্টমেণ্ট, এইটো এডুকেশ্যন ডিপাৰ্টমেণ্ট। হা এইটো কেণ্টিন, এইটো কেমেষ্ট্ৰি ডিপাৰ্টমেণ্ট। তো এইপিনে ইকনমিক্স, আমাৰ এজন ইকনমিক্সৰ মহাপণ্ডিত। তো জীৱনত প্ৰথমবাৰ ইউনিভাৰ্চিটিত এইটো ইকনমিক্স ডিপাৰ্টমেণ্টত ফাৰ্ষ্ট টাইম সোমাই চাওঁ। এইপিনে দাদা আছে, তো এইপিনে তলা লাগি আছে, কাৰণ আজি মানে দেওবাৰ দিনটোতে মই আহিব পালোঁ, সেইটো কথা। খোলা নি? বন্ধ। চ' এতিয়া ইউনিভাৰ্চিটিখন চাই যাওঁ, দেখাই। এইপিনে পলিটিকেল ডিপাৰ্টমেণ্ট, ডিপাৰ্টমেণ্ট বহুত ওচৰত ওচৰত আছে দেখোন। মানে এটা বিল্ডিঙতে 10টামান ডিপাৰ্টমেণ্ট সোমাই আছে। অঁ, এটা কেম্পাছতে, চৰি। তো এতিয়া ইউনিভাৰ্চিটিত এনে পিন পিনাই ঘূৰি ফুৰিছোঁ, কিন্তু পাহাৰ চাহখন কেনেকুৱা ধুনীয়া। হা সেইখন মোহা বাইকখন কোনোবাই চুৰ কৰি আনি ইয়াত থলেহি। ওপৰত যাওঁ। এইটো কি ডিপাৰ্টমেণ্ট? এইটো আমি উঠি যোৱাটো, এইটো ছাটত যায় নেকি নে ওপৰৰ বিল্ডিঙত উঠে? এইটো ইংলিছ ডিপাৰ্টমেণ্ট নেকি? এইটো ইংলিছ ডিপাৰ্টমেণ্ট, এইটো হিন্দী ডিপাৰ্টমেণ্ট বৰ্তমান বন্ধ হৈ আছে বাৰু। চ' 2 hours later. তো এনেই ইউনিভাৰ্চিটিখন ঘূৰি ফুৰি চাই ফুৰিছোঁ আৰু। তো আপোনালোকক দেখুৱাইছোঁ এইপিনে ছাটত যায় নেকি। চ' ছাটৰ পৰা ভিউটো দেখুৱাওঁ আপোনালোকক। ছাটৰ পৰা ভিউ
যাওঁ তলত গৈ চাওঁগৈ তো দাদাৰ ডিপাৰ্টমেণ্টটোত বৰতলা লগাই থোৱা আছে কাৰণ আজি দেওবাৰ চ' এনেই এপাক জুমা মাৰি চাওঁ এইপিনে চ' এইটোৱে ডিপাৰ্টমেণ্ট এইটো হৈছে ইকনমিক্স ডিপাৰ্টমেণ্ট চ' এতিয়া ডাইৰেক্ট বেলেগ এটা কেম্পাছত যাওঁ এইফালে দাদাই বাইক উলিয়াইছে বাৰু তো এইটো বিল্ডিঙত এইকেইটা ডিপাৰ্টমেণ্ট আছে হয়নে হিষ্ট্ৰী পল চায়েন্স ইকনমিক্স ছ'চিয়লজি তলত ব'লা তো ইউনিভাৰ্চিটিত আহিছোঁ যেতিয়া এইপিনে হোষ্টেলটো চাই যাওঁ তো এতিয়া কোনোবা লগৰ আছে চাগে চাই যাওঁ টপ মানে ওপৰত ঠিক তো হোষ্টেলত সোমাই আহিছোঁ 2 hours later. তো বইজ হোষ্টেলৰ পৰা ওলালোঁ তাৰপৰা দাদাই মানে কিতাপ এখন দিছে এখন তো কিতাপখন এইখন চ' এতিয়া অকণমান ইউনিভাৰ্চিটিখন চাওঁ অকণমান মানে ইফাল সিফাল ঘূৰি কিনে চাওঁ কি দেখোঁ চব দেখাই থাকিম আপোনালোকক চ' দাদা সেইতাত ৰৈ আছে তো ব'লক দেখাই আছোঁ ইউনিভাৰ্চিটিখন তো এতিয়া কেণ্টিনত সোমাই চাওঁ এখন কেণ্টিন কি পাওঁ চাওঁ খাওঁ ৰোলটো খাই লওঁ তাৰপিছত বাহিৰত যাওঁ তো কেণ্টিনৰ পৰা ওলাই মেলি ল'লোঁ এতিয়া দাদাই আৰু ফুৰাব বাৰু কি ফুৰাই এইপিনে দাদা 1 hour later. তো ক'ত গৈ আছোঁ গম নাপাওঁ এই দাদাই ফুৰাই নি আছে ইউনিভাৰ্চিটিৰ ভিতৰবোৰ দেখাই আছে তাকে চাই ৰাস্তাও বৰ একা বেকা টাইপৰ ন হা এইটো কি ভাইছ 1 hour later. তো ভিডিঅ'টো বহুত দীঘল হৈ গ'ল সেইটো কাৰণে আধাতে ৰখাবলগীয়া হ'ল চ' যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব যদি নতুন ছাবস্ক্ৰাইব কৰিব আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে নতুন ঠাইৰ সৈতে পুনৰ লগ কৰাৰ আজিলৈ পায়